অসম বিশ্ববিদ্যালয় ডিফু চহৰৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা বিলোচনাৰ বাবে KSYCৰ এক সজাতি দল শিলচৰস্থিত অসম ইউনিভাৰ্চিটিৰ উপাধ্যক্ষক সাক্ষাৎ বিশ্ববিদ্যালয়খনত শিক্ষা আৰু অৰ্থনৈতিক বিভাগ অন্তৰ্ভুক্তিৰ দাবী মেঘালয় পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকা সন্দৰ্ভত সীমা দণ্ডাধীশৰ সৈতে কেছে গুৰুত্বপূৰ্ণ আলোচনাৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সীমা সমস্যাৰ সন্দৰ্ভত আলোকপাত কৰি স্মাৰকপত্ৰ প্ৰেৰণৰ সিদ্ধান্ত জাইপং চেলৱাৰ 10 বিচনাযুক্ত উপস্বাস্থ্য কেন্দ্ৰৰ মৰ্মবেদনা চিকিৎসা সেৱাৰ বাবে বিগত বহু বছৰ ধৰি উপস্বাস্থ্য কেন্দ্ৰটোত নাই ডাক্তৰ আৰু নাৰ্ছ হাহাকাৰ অঞ্চলটোৰ ৰাইজ খবৰ নাই জিলা স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ KSYC এক সজাতি দল শুক্ৰবাৰে উপস্থিত হয় শিলচৰস্থিত অসম বিশ্ববিদ্যালয় ডিফু চৌহদ ছ'চিয়েল এডভাইজৰী বোৰ্ড কমিটিৰ হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিৰ্দেশত সজাতি দলটোৱে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত আলোকপাত কৰি উল্লেখ কৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰে অসম বিশ্ববিদ্যালয় চৌহদৰ হাই পাৱাৰ কমিটিয়ে বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশ ত্বৰান্বিত কৰাৰ বাবে ফৰৱাৰ্ড কৰা 13টা সমস্যাৰ সমাধান ডিফু চৌহদত শিক্ষা আৰু অৰ্থনৈতিক বিভাগ প্ৰতিষ্ঠা জনজাতীয় অধ্যয়ন কেন্দ্ৰ আপগ্ৰেড বেদখল প্ৰতিৰোধৰ বাবে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ চাৰিসীমা বেৰা নিৰ্মাণ ৰিচাৰ্চ স্কলাৰ বাবে অভাৱ অভিযোগ প্ৰতিকাৰৰ ব্যৱস্থা জয়ন্ত চৰকাৰ নিযুক্তি সন্দৰ্ভত পৰ্যালোচনা আদি কেইবাটাও বিষয়ক আলোকপাত কৰি উল্লেখ কৰে স্মাৰক পত্ৰখনত ছ'চিয়েল এডভাইজৰী কমিটিৰ আহ্বায়ক লংচিং তেৰণৰ নেতৃত্বত সজাতি যোৱা দলটোৰ ভিতৰত আছে কেএছৰ সভাপতি বিজয় বে KSYCৰ সভাপতি প্ৰকাশ টেৰাং সম্পাদক বিপুল টিছু লংক্ৰী টিছুকে ধৰি সঞ্জু ইংটি প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল সজাতি দলটোৰ সৈতে উপাধ্যক্ষগৰাকীয়ে এইসমূহ বিষয়ৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা বিলোচনাৰ লগতে আগন্তুক শাৰদীয় দুৰ্গা উৎসৱৰ পিছত হ'বলগা কাৰ্যনিৰ্বাহক সভাত বিষয়বস্তুৰ ওপৰত বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ মেঘালয় পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকাত বিগত 3-4 মাহ ধৰি হোৱা উত্তাল পৰিস্থিতিক লৈ চেমছন তেৰৰ নেতৃত্বত কাৰ্বি ছাত্ৰ সন্থাৰ সজাতি দল এটাই সীমান্তৰ দণ্ডাধীশৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় এই আলোচনাত কেএছৰ লগতে স্থানীয় জিৰিকেণ্ডেঙৰ একাংশ সচেতন ৰাইজেও সহযোগ কৰে এই আলোচনাত বিগত 3-4 মাহ জিলাখনৰ সীমান্ত এলেকাত উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় সীমা দণ্ডাধীশ ৰবাৰ্ট টাউলৰ সৈতে কেএছে চেমছন তেৰণৰ নেতৃত্বত যোৱা সজাতি দলটোৱে বিশেষকৈ উমখিৰমিত সমীপত সীমান্ত আৰক্ষী চকী নিৰ্মাণৰ পিছতে পুনৰ ভাগি পেলোৱাৰ সন্দৰ্ভত সীমান্ত এলেকাৰ ক্ষোভ তথা দুখ কষ্টৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰা হয় 27 Wosi Kachiklo West Karbi Anglong along border Puthak Laso Kachihuri Sai Aputhak Alang Litumpe Pinpur Lo Chief Minister ke Hai Sarbananda Sonwala Pan ke Pajir do Deputy OC Dirikendeng Police Station Adideng Alaso a memorandum abang pini Assam government long ledet api bang government ma response nang pilo alang tumpen tumokan puthot la so puthak chingwai sing sainang pupini amren district DC so asai hemlong sini tu manang palo ini tum chingwai dunlo jasemet pet pini haladak border area long ke do arara tum ke do ke thak ke sung pendang lok ason a basic la so development pen ka deprive ason ini tum la dak highlight dunlo jasemet pet road condition healthcare pendang lok ason lapen teja semet pet la border aputhak tami la so arsik jik pen nitum chingwai dun lo la sini tum pen ki pukang bangke border issue bangke thedung issue po ladak hamren DC office long chunu ne nil tum da chini aposi ni tum pu bangke
so border additional DC akihai apani tungi chuningri tekang bangke prabjin pen Ministry of Assam mate government of Assam tu men itum chingwai long nangji tasuka chingwai long bang nil tum Karbi Anglong taso border bang ang ton east west kadu kabira so border sa menil tum prabjin pen alang tumahin pen laso state government atum pen border bang ke reconfirmation nangji athela bang ke demarcation ka aprang tanger lo oposi ha kon ne ningkan me tanger lo oposi non bang ke border confirmation bang si kenai ni tum bang ke lasi laso putha kaponi tumalang ifan pini labang so kachingwai long penili tum jasimet pet pasu tekang dak pen sipu tekang lo je prabjin pen chief minister level pen itum KSA la pen la amreng local bodies atum pen itum এই আলোচনাৰ পিছতে সীমান্ত অঞ্চলৰ সকলো সমস্যাৰ বিষয়ত আলোকপাত কৰি এখনি স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল এই গতি হৈছে সম্পত্তি লাংহীন পৰিষদ সমষ্টিৰ অন্তৰ্গত জাইপং অঞ্চলত অৱস্থিত জাইপং উপস্বাস্থ্য কেন্দ্ৰৰ জৰুৰী চিকিৎসা সেৱাৰ উপৰিও সাধাৰণ সৰু সুৰা ৰোগ এটাৰ বাবেও অঞ্চলটোৰ ৰাইজে আহিবলগীয়া হয় টকমকা উপস্বাস্থ্য কেন্দ্ৰলৈ। লণ্ডনত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় কমনৱেলথ জুডো প্ৰতিযোগিতাত ভাৰতীয় ৰাষ্ট্ৰীয় জুডো দলৰ হৈ খেলিবলৈ নিৰ্বাচিত হোৱা কাৰ্বি আংলং জিলাৰ লাংহীন ধুমগুৰি অঞ্চলৰ বাসিন্দা বনডাল বসুমতাৰী আৰু কবিতা বসুমতাৰীৰ কনিষ্ঠ কন্যা সন্তান পূজা বসুমতাৰীয়ে আন্তঃৰাষ্ট্ৰীয় কমনৱেলথ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈ যাতে দুখীয়া পৰিয়ালটোৰ লগতে সমগ্ৰ কাৰ্বি আংলংবাসী আৰু ৰাজ্যখনৰ লগতে দেশবাসীলৈ যাতে সুখ্যাতিৰে কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলৱাৰ শাখাৰ এই প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন। গৌৰৱৰ বিষয়ে কৰে সেয়েহে আমাৰ আইসকলে তেওঁ লৈ পেলাই তেওঁলোকে সফলভাৱে বিদেশৰ মাটিত সুনাম লৈ পেলাই ঘূৰিয়ে লয় তেওঁক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। উচ্চশিক্ষা আমাৰ আইসকলৰ পৰা আজি এটি আশীৰ্বাদ বিচাৰিছে তেওঁলোক গতিকে আমাৰ আইসকলে তেওঁলোকে এটি উচ্চশিক্ষা আশীৰ্বাদ দিব লাগে। লাংহীন ক্ৰীড়া সন্থাৰ অনুৰোধ মৰ্মে লাংহীন শ্ৰীমন্ত সংঘৰ চেলৱাৰ শাখাৰ সমিতিৰ লগতে আঞ্চলিক শাখা সমিতিৰ লগতে আঞ্চলিক শাখা সমিতিৰ অধীনস্থ প্ৰাথমিক শাখাসমূহেও তেওঁলোকৰ নিজা নিজা নামঘৰত প্ৰাৰ্থনা জনোৱা হয়। পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট পাৰখোৱা। লণ্ডনত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় কমনৱেলথ জুডো প্ৰতিযোগিতাত ভাগ ল'ব লাংহীনৰ পূজা বসুমতাৰীয়ে চলিত মাহৰ 25 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ খেলত ভাগ ল'বলৈ ওলোৱা পূজাৰ বিজয়ৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলৱাৰ আঞ্চলিক শাখাৰ সমিতিয়ে নামঘৰত জনালে প্ৰাৰ্থনা। লণ্ডনত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় কমনৱেলথ জুডো প্ৰতিযোগিতাত ভাৰতীয় ৰাষ্ট্ৰীয় জুডো দলৰ হৈ খেলিবলৈ নিৰ্বাচিত হোৱা কাৰ্বি আংলং জিলাৰ লাংহীন ধুমগুৰি অঞ্চলৰ বাসিন্দা বনডাল বসুমতাৰী আৰু কবিতা বসুমতাৰীৰ কনিষ্ঠ কন্যা সন্তান পূজা বসুমতাৰীয়ে আন্তঃৰাষ্ট্ৰীয় কমনৱেলথ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈ যাতে দুখীয়া পৰিয়ালটোৰ লগতে সমগ্ৰ কাৰ্বি আংলংবাসী আৰু ৰাজ্যখনৰ লগতে দেশবাসীলৈ যাতে সুখ্যাতিৰে কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলৱাৰ শাখাৰ এই প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন। গৌৰৱৰ বিষয়ে কৰে সেয়েহে আমাৰ আইসকলে তেওঁ লৈ পেলাই তেওঁলোকে সফলভাৱে বিদেশৰ মাটিত সুনাম লৈ পেলাই ঘূৰিয়ে লয় তেওঁক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। উচ্চশিক্ষা আমাৰ আইসকলৰ পৰা আজি এটি আশীৰ্বাদ বিচাৰিছে তেওঁলোক গতিকে আমাৰ আইসকলে তেওঁলোকে এটি উচ্চশিক্ষা আশীৰ্বাদ দিব লাগে। লাংহীন ক্ৰীড়া সন্থাৰ অনুৰোধ মৰ্মে লাংহীন শ্ৰীমন্ত সংঘৰ চেলৱাৰ শাখাৰ সমিতিৰ লগতে আঞ্চলিক শাখা সমিতিৰ লগতে আঞ্চলিক শাখা সমিতিৰ অধীনস্থ প্ৰাথমিক শাখাসমূহেও
তেওঁলোকৰ নিজা নিজা নামঘৰত প্ৰাৰ্থনা জনোৱা হয়। পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট পাৰখোৱা। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor hinben war saikemi kipipon. Lasi lasonobor saikemi helong ninghangatum ali chuendunikha. War saikemi laki chiklo jontro kophan kapamala seke piponji. Lasi apor panhok he pinpen Chloride Unisex Beauty Parlor along patebok damiknon rong parpi rong berot near Iron Bridge dipukar bianglong. Lasi lan soseka chini le thotji aphan laswa number 600-121-3664 along Humriknon. Wang tha wang ik tha electronic hormone nang litum ador kijum hek pen longpon ikji lase apor pacheton dun pen warsai kemi chu endun iksanang nang litum longpon ikji lake fridge along abrain LG Samsung Sony Whirlpool Haier TV along abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke du thulang Plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam. And the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
test drive Nissan New Salon, India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor, check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesire alang hithi gulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Chlorate Beauty Salon Unisex is opening its door for 6-month crash course on beautician and cut. Interested person may kindly come and contact Chlorate Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Depot, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ডকমকাৰ পাকলম কামত অনুষ্ঠিত শুক্ৰবাৰে অনুষ্ঠিত হৈ যায় পাকলম কাম লেমছৰ বছৰীয়া আইপিঅ'ৰ হিচাপ নিকাচৰ সভা লেমছৰ অধ্যক্ষ চাম ইংলেঙৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাৰ উদ্দেশ্যে তথা অতিথিৰ পৰিচয় কৰোৱাই সম্পাদক বীৰেন তাৰৈ ডকমকাৰ পাকলম কামত অনুষ্ঠিত শুক্ৰবাৰে অনুষ্ঠিত হৈ যায় পাকলম কাম লেমছৰ বছৰীয়া আইপিঅ'ৰ হিচাপ নিকাচৰ সভা লেমছৰ অধ্যক্ষ চাম ইংলেঙৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাৰ উদ্দেশ্যে তথা অতিথিৰ পৰিচয় কৰোৱাই সম্পাদক বীৰেন তাৰৈ সভাত ডিফু ARCSৰ জ্যেষ্ঠ পৰিদৰ্শক ফিৰোজ ইংটিয়ে পৰ্যবেক্ষক হিচাপে উপস্থিত হোৱাৰ লগতে লেমছৰ জৰিয়তে অধিক লাভজনক ব্যৱসায় হোৱাৰ সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰে 2,29,605
asila bangso long itu pangrung pen lobute 2,43,080 bangso paisa bangke itu sange bana long cross mati itu kibana long kipinang aben aku dutulang ala bangke PHS ala bang wholesaler bangke la dealer tu mau la peli tu bangke retailer itu bangke lamps long tu bangke AY sang bangke 80,920 lapen PHS sang bangke 4,62,390 lapen aku dutulang SKL keresini ban bangke 2018-19 বৰ্ষৰ হোৱা হিচাপ নিকাচৰ মতে লেম্পছখনে মুঠ 40,029 টকা উপাৰ্জন কৰা দেখুৱায় আনহাতে বৰ্তমানলৈ লেম্পছখনত 56 অংশীদাৰৰ বিপৰীতে 100 জন অংশীদাৰ কৰাৰ সপক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হয় লগতে আগন্তুক 2019-2020 বৰ্ষৰ বাবে আভ্যন্তৰীণ হিচাপ নিকাচৰ দায়িত্ব শুকুৰ সিং তকবিক দায়িত্ব ন্যস্ত কৰা হয় দহমুকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি পাৰম্পৰিক ধৰ্মীয় স্থাপনৰ প্ৰতি সজাগ একাংশ লোক ইয়াৰে ভিতৰত ডিফুৰ চেৰলংজন স্থিত লুম্বাজং আকলাম হেমতুমপিও লুম্বাজং আকলামৰ হেমতুমপি কেন্দ্ৰীয় কমিটিৰ উদ্যোগত আজি লাং লক্সত গঠন কৰা হয় কাৰ্বি কুৰ্ফ আমিৰ লাং লক্সৰ শাখা আমিৰ লাং লক্সো অঞ্চলৰ নিহাং লাংছো বজাৰ কমিটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত গঠন কৰা হয় লুম্বাজং হেমতুমপি কাৰ্বি কুৰ্ফ আমে কেন্দ্ৰীয় কমিটিৰ সভা এই সভাতে গঠন কৰা হয় কাৰ্বি কুৰ্ফ আমে লাং লক্সো শাখা আমে শৰৎ চন্দ্ৰ তেৰণৰ পৌৰোহিত্যত মংগল সিং ৰংহাঙৰ উদ্দেশ্যে ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনত কাৰ্বি কুৰ্ফ আমে কেন্দ্ৰীয় কমিটিৰ উপসভাপতি লক্ষীৰাম ক্ৰো বাৰিথে সিং বামনৰ সাধাৰণ সমিতি কেন্দ্ৰীয় কমিটিৰ সম্পাদক কান্ত টিছ কাৰ্বি খে তিৰিম কাৰ্ছ আমিৰ সভাপতি ব্ৰনছন টেৰাং কাৰ্বি পাৰডম পাথিৰ আমে ভূপেন ৰংবি শিৱশংকৰ কুৰুচাৰ ধন সিং তেওঁলোকে ধৰি লাং লক্সো অঞ্চলৰ বহু বিশিষ্ট লোকসকল অংশগ্ৰহণ কৰে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ